Hello everyone, good morning. মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই এতিয়া দেখিছে উলাই কৰি ৰেডি আজি আমাৰ ইয়াতে গৰখীয়া থান বুলি কয় তালে যাবলৈ ওলাইছো আৰু মই যাম মোৰ বৌ আৰু বটা চলজনী যাব তেও অকমান আগত তেও উঠাই লমগে আমি টেম্পুতে যাম তেও উঠাই লমগে তাৰপিছত তিনিগৰাকী আমি গৰখীয়া থানলৈ যাম এটালে চাই থাকিব ভিডিঅ'টো শেষলৈকে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক এটালে চাই থাকিব আমি বন্তি চাকি জ্বলাই আহিলো আৰু এতিয়া প্ৰসাদৰ কাৰণে এনেকে লাইনত থিয়হি আছো আপোনালোকক মই ভালকে বেক কেমেৰা কৰি দেখুৱাই দিছো চাওক প্ৰসাদৰ কাৰণে কিমান মানুহ Ayo, কি ধুলিও আহিলো এইমাত্ৰ বাহঁতৰ ঘৰ পাছহি বহুত ৰ'দ ধূলিও মানে একদম বহুত থাকিব নোৱাৰা ল'ৰা ছোৱালীকেইটা মানে বহুত অশান্তি পাইছে ৰ'দত সিহঁতৰ কাৰণে গুচি আহিবলগীয়া হ'ল এনেই আমি ভাবিছিলোঁ তাতে মানে খিচিৰি বনাই ৰাইজক খুৱাই আমি ভাবিছিলোঁ একদম খিচিৰি খাই গৈ পিছবেলা আহিম কিন্তু ল'ৰা ছোৱালীকেইটাৰ কাৰণে থাকিব নোৱাৰিলোঁ সিহঁতে বহুত অশান্তি পাইছে ৰ'দত সেইটো কাৰণে গুচি আহিলোঁ আৰু এতিয়া বাহঁতৰ ঘৰতে ভাতকেইটা খাম বায়ে ভাতকেইটা খাই যাবলৈ ক'লে ভাতকেইটা খাই পিছবেলা যামগৈ সেয়াই তেলে চাই থাকিব ভিডিঅ' এইপিনে বহি আছে কবিতা এইপিনে বহি আছে কুকি আৰু পোৱালীয়ে খাই আছে জেলেপি ক'ৰ পৰা আনা জেলেপি ইয়াত ক'লৈ গৈছা তুমি ক'লৈ গৈছিলা আজি কি পূজা মেলা বায়ে আনিছে পানী জেলেপি কি প্ৰসাদ চাহ নাখাওঁ বহুত গৰম সেইকাৰণে পানীকে খাওঁ বুলি কৈছোঁ বায়ে পানী আৰু জেলেপি এয়া খানৰ পৰা অনা এইটো আমাৰ ল'ৰাটোৱে পানী খাই আছে এয়া পানী খাই হৈ গৈছে পানী
হৈছে আইতা মানে মোৰ বা শাহু আইতা আপোনাৰ এতিয়া কিমানমান বয়স হ'লনো মই এতিয়া 6-7 ভাল আৰু ন মোৰ দেখাই ভালে নিজে ৰান্ধি বাঢ়ি বনাই কৰি খাই থাকোঁ হেৰি কৰি নাথাকোঁ নহয় আগবেলা তথাপিও এই 67 বয়সলৈকে ঠিকে আছে দিয়ক আমাৰ দিনত আমি নাপামগৈ চাগে সিমান দূৰ বয়স কি কৰা তোমালোকে আপোনালোকে এতিয়া ডাঙৰ যদিও নাই যে ৰাতিপুৱা খোলা চল খাইছোঁ এজনীয়ে কিমান কি কৰিব তাতে আকৌ উঠি পেলাই আধাখিনি খাইগৈ ডাঙৰ যে আজিহে আধা পাইছে এনেই বাহঁতৰ ঘৰত তামোল নাই বাহঁতে তামোল তেনেকৈ নাখায় কিন্তু মোৰ তামোল খাই খুব তামোল খাওঁ মোৰ চাহ অকণ খালেও তামোল লাগে ভাত খালেও তামোল লাগে কিন্তু বাহঁতৰ তাত তামোল নাই উপায় নাই এতিয়া ধুনীয়াকৈ আইতাই শিলিখা শুকুৱাই থৈছে শিলিখাকে খাইছোঁ পিছত ভাত খাই উঠি তামোল বিচাৰিব লাগিব বাহঁতৰ তাত ভাত পানী খাই কৰি ওলালোঁ ঘৰলৈ যাবলৈ ইয়াতে 5টা বাজিলে নহ'লে আৰু বেছি দেৰি কৰি থাকিলে আকৌ ঘৰ পোৱালৈ দেৰি হৈ যাবগৈ আৰু ল'ৰাটো আছে সেইটো কাৰণে সোনকালে যাওঁ আৰু আপোনালোকক একেবাৰে ঘৰত গৈ লগ পাওঁ আমি মেলাৰ পৰা আহি পাই গ'লোহি এইমাত্ৰ এতিয়া বাজিছে 5:30 অলপ আন্ধাৰ হোৱা নিচিনা হৈছে সেইটো কাৰণে মানে পোহৰটো ভালকৈ পৰা নাই মানে লাইটটো জ্বলাই লৈছোঁ যদিও বৰ ভালকৈ পোহৰটো পৰা নাই এতিয়া আপোনালোকক ভাবিলোঁ যে মেলালৈ গৈছোঁ যেতিয়া আপোনালোকক দেখুৱাইছোঁৱেই মেলালৈ গৈছোঁ যেতিয়া বোলো কি আনিলোঁ আপোনালোকৰ লগত এবাৰ শ্বেয়াৰ কৰোঁ আৰু মেলাৰ পৰা আনিলোঁ এনেকুৱা মৌৰা পাখি 2টা আৰু ল'ৰাই আনিলে বল নিজলৈ বুলি একো নাই বাৰু কাৰণ কিনো ল'ম মেলাত ল'ৰা ছোৱালী মানুহে মেলাত সিহঁতে বস্তু দেখিলে ক'ব নোৱাৰা হৈ যায় আৰু আমাৰতো মাজে মাজে লৈ থকা হ'ল কিবা এটা নাইকিয়া হ'লে আমি আনাই হয় তেনেকৈ মেলাৰ পৰা ল'ব লাগিব বুলি কোনো কথা নাই বাৰু আৰু সেয়াই আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব শেষলৈকে চাব আৰু আগুৱাই যাবলৈ ছাপোৰ্ট কৰিব আপোনালোকৰ মৰম আশীৰ্বাদ প্ৰয়োজন আপোনালোকে মৰম আশীৰ্বাদ দি যাব আৰু সেয়াই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি আপোনালোকৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব সেয়াই তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰু বেছিকৈ দীঘল নকৰোঁ ইয়াতে সামৰণি মাৰোঁ বাই বাই